আমি আহিছো ঘুগুনি পকৰি খাবলে ঘুগুনি পকৰি মানে কিমান ক'ত থাক ওচৰতে মানে আহি পামহি আৰু এই পালোহি মানে আৰু কিলে লাগি আছ আৰু এহেঁতি কাজিয়া লাগি আহিছে চব ঐ পাবি এখন গৈ আছো এতিয়া চক ৰেচিপিয়ে পুখুৰী খনাই থৈছে চব দিল বালে ষ্টাইল দি দিল বালে দিল বলে ৱাও পলা হলি নে কিনো নাচিছ যে দিল বলে ৱাও ক'বলৈ কৈছো আৰু এয়া আমাৰ স্বাস্থ্য কেন্দ্ৰ দোলাখৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ কাৰোবাক জলকীয়া লাগিলে আমাৰ গাঁৱলৈ আহিব আমাৰ গাঁৱতে কৰিছে জলকীয়া খেতি চব সোণাৰু ফুল চক কাকা সোণাৰু ফুল প্ৰিয় ক'বচোন মই সোণাৰু ফুল বহুত ভাল পাওঁ এইজোপা গছ দেখিছে ইয়াতে বোলে ৱাটাৰ ছাপ্লাই বনাব এয়া চক বনাই আছে দিছে খুঁটা পুতিছে কি কৰিছে নাজানো আৰু মুঠতে এয়া বনাই আছে চক এইফালে দি আমাৰ নামঘৰলৈ যায় আৰু আমি পালোহি এহেঁতি ঘুগুনি খাই আছে আৰু এও খাই আছে সেইফালে চাওকচোন চাব দে ৰ'ব সেইটো কুকুৰ চক কিমান মৰম লগা কুকুৰ চক নেজ জোকাৰি জোকাৰি বহি আছে নামটো হেনো ফুচু এইফালে আমি পকৰি খাই আহিলোঁ এইফালে ৰাতিয়ে হৈ গ'ল এইফালে ৰাতি হৈ গ'ল গধূলি হৈ গ'ল আৰু এটা পাবি देखा आपने लापरवाही का नतीजा है ঘুগুনি খাই পাতি চাহি দে ঘুগুনি খাই বোলে পাতি গৈছে এইটো জল্দি পেক পেক ঘুগুনি নন্দাই আৰু ই ফকৰা যোজনা এটা দিছে ফকৰা যোজনাটো কৈ দিয়া চুনচুনি হে কি কৈছিলি ফকৰা চুনচুনি কি কৈছিলি চুনচুনি কথা ফকৰাৰ ফুহা शाबाश बेटा बहुत बढ़िया ফকৰৰ যোজনা দিছে চুনচুনি কথা মানে ফকৰৰ ঠুহা বোলে ফুহা ফুহা ইমান ৰাতি হৈ গ'ল এয়া চব গধূলি হৈ গ'ল আমি আহোঁতে মানে দেৰিকৈ আহিছিলোঁতো গধূলি হৈ গ'লহি মই এনেকৈ কথা কৈছিলোঁ কৈ দিয়া দেখি মুখখন নাই না খাই পেলাই পৌঁছে আৰু এইফালে আমি পালোহি বিদ্যুতা ভাগৰ ফুলনি এয়া বিদ্যুতাৰ ফুল দেখিবলৈ পাইছে এইবোৰ এইজোপা নয়নতৰা নেকি নয়নতৰা ফুল চাকেন এয়া আৰু কি এইবিলাক নাম নাজানো কাৰণ মই ইমান ফুল মানে চিনি নাপাওঁ আৰু এইফালেও আছে এয়া কি ফুল আপোনালোকে ক'বচোন কি ফুল যদি জানে এয়া কচু আছে তাৰপিছত এইফালে ওপৰৰ ফালে এজোপা জবা ফুল তাৰপিছত আৰু সেইজোপা সিজু গছো আছে তাৰপিছত এয়া চাওকচোন কিমান ধুনীয়াকৈ টিপ টপ লাইট জ্বলাই থৈছে তাৰপিছত হয়তো ৱাটাৰ পল ৰ'ব আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ এইটো বোলে বিদ্যুতাই ৱাটাৰ পল বনাইছে আৰু ইয়াতে মাছ ৰাখিছে সৰু সুৰাকৈ অকণমান বনাবলৈ চেষ্টা কৰিছে আৰু এয়া চক সি হেঁপাহত বনাইছে যিহেতু তাৰ বহুদিনৰ পৰা বনাবলৈ এইটো হেঁপাহ আছিলে সেইটো কাৰণে সি বনাইছে আৰু এয়া টিপটপ লাইট দেখিছে এয়া জ্বলি আছে আৰু এইটো পখিলাও সি এটা ষ্টাইল দিছে পখিলাৰ আৰু এইবোৰ ফুল এনেকৈ হেৰি ৱালত দি দিছে আৰু এইফালে চক উৰি আছে যিহেতু ডাৱৰীয়া বতৰ আৰু এইফালে ফুল দেখিবলৈ পাইছে এয়াও ফুল আৰু এয়া মানি প্লেন ৰুইছে তাৰপিছত এয়া ফুল আপোনালোকক ৰ'ব সম্পূৰ্ণকৈ গোটেই ফুলনিখন দেখাম এইখনেই ফুলনি তেতিয়াহ'লে আজিলৈ বাই বাই